এটা মেচিন কল্পনা কৰক যিয়ে মানুহৰ দৰে ভাবিব পাৰে যিয়ে যিকোনো কাম শিকিব পাৰে এইটো কেৱল কল্পবিজ্ঞান নেকি নে এইটো আমাৰ ভৱিষ্যত আজি আমি কথা পাতিম আৰ্টিফিচিয়েল জেনাৰেল ইন্টেলিজেন্স সংক্ষেপে AGI আজি আমি ব্যৱহাৰ কৰা AI বোৰক কোৱা হয় নেৰো AI Google Maps আমাক দিশ দেখুৱায় YouTube আমাক ভিডিঅ' সাজেষ্ট কৰে ফেচ আনলকে আমাক চিনে এইবোৰ AI ভাল কিন্তু এইবোৰে মাথো এটা কামহে কৰিব পাৰে AGI হল সম্পূৰ্ণ ভিন্ন কথা AGI মানে এটা মেচিন যিয়ে মানুহৰ দৰে শিকিব পাৰে ভাবিব পাৰে যুক্তি লগাব পাৰে নতুন সমস্যা আহিলে AGI-এ নিজে নিজে সমাধান বিচাৰিব পাৰে এটা ক্যালকুলেটৰে মাথো হিসাব কৰিব পাৰে কিন্তু এজন মানুহে ৰন্ধন শিকে গাড়ী চলাবল শিকে নতুন ভাষা শিকে AGI হ'ব মানুহৰ দৰে এটা ডিজিটেল মগজু এইটোৱে মুখ্য পাৰ্থক্য এতিয়া প্ৰশ্নটো হ'ল AGI এতিয়াই আছে নেকি উত্তৰটো হ'ল নাই ChatGPT বা আন উন্নত AI বুদ্ধিমান যেন লাগে কিন্তু হিহত এতিয়াও সম্পূৰ্ণ AGI নহয় AGI এতিয়াও ভৱিষ্যতৰ বিষয় ভৱিষ্যতে AGI-এ বহু উপকাৰ কৰিব পাৰে ৰোগৰ চিকিৎসা উন্নত কৰিব পাৰে শিক্ষা সহজ কৰিব পাৰে নতুন আৱিষ্কাৰ কৰিব পাৰে কিন্তু বিপদো আছে বহু চাকৰি সলনি হ'ব পাৰে অপব্যৱহাৰৰ সম্ভাৱনাও আছে সেই কাৰণে AGI-ক সাৱধানতাৰে ব্যৱহাৰ কৰিব লাগিব AGI আমাৰ ভৱিষ্যত সলনি কৰিব ভাল দিশে নে বেয়া দিশে সেইটো নিৰ্ভৰ কৰিব আমাৰ ওপৰত আপুনি AGI-ৰ বিষয়ে কি ভাবে তলত কমেন্ট কৰক ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু এনে ভিডিঅ'ৰ বাবে সাবস্ক্ৰাইব কৰক